হে গাইছ, কি খবৰ? সকলোৱে ভালনে? আশা কৰোঁ সকলোৱে ভালেই, এণ্ড মোৰো ভালে গৈছে। ত' আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' সৌ পাহাৰকেইটা যে দেখিছে, আমি গৈ আছোঁ আজি তাত। ত' পাহাৰকেইটাৰ পাছফালে আছে চিমেণ্ট নদী, চ' তাতো যাম। ত' ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখাই আছোঁ সকলো। চ' আমি পাহাৰলৈ গৈছোঁ আজি আমি কলডিল আনিবলৈ আৰু বেতগাজ বিচাৰি। চ' এয়া লগৰ কেইজনৰ লগতে গৈ আছোঁ। ৰাস্তাটো পূৰা ধূলি, মানে গাড়ী আহিলে পূৰা ধূলি দি থৈ যায় আৰু মানে শিল অনা নিয়া কৰি থাকে গাড়ীকেইটাই। একদম পূৰা মানে ৰাস্তাটো ধূলি হৈ গৈছে। ত' মাস্ক লগাই লৈছোঁ সেইকাৰণে। এতিয়া গৈ লওঁ পাহাৰটোৰ ওচৰত, তাৰপিছত আপোনালোকক আকৌ কৈ আছোঁ। ব'লক। পাই গ'লোঁ পাহাৰৰ ওচৰত। ত' এতিয়া স্কুটিটো ইয়াতে ৰখাই লওঁ, তাৰপিছত এতিয়া ওপৰত যাব লাগিব। ত' আগতে পাহাৰত উঠা এক্সপিৰিয়েঞ্চটো নাই, মানে উঠিও পোৱা নাই। আজি প্ৰথম উঠিছোঁ, ত' ভাল লাগিব। ব'লক। এবছৰ নে 1.5 বছৰ মানে হ'ল যে পাহাৰ নুঠা। বহুত ওখ দেখিছে নাই, মানে ভয় লাগি যায়। ত' এনেকৈ ইমান নালাগে ভিডিঅ'ত, কিন্তু মানে যেতিয়া নিজে উঠিব নহয় পূৰা ওখ মস্ত। যেনে তেনে উঠিছোঁ আৰু, ত' ফাৰ্ষ্ট উঠিছোঁ। ত' ওপৰলৈ গৈ লওঁ, তাৰপিছত আকৌ তললৈ নামিব লাগিব। ত' ব'লক, ভাগৰ লাগি গৈছে পূৰা। কিমান দ চাওক, ভৰি কেনেবাকৈ পিছল খাবলৈ হ'লে ডাইৰেক্ট তলত। ত' মই ভিডিঅ' কৰি গৈ আছোঁ, চ' অলপ দিগদাৰ হৈ গৈছে। ত' লাহে লাহে যাব লাগিব এতিয়া। কেনেবাকৈ পিছল খাব লাগিলে খতম। পূৰা পাহাৰ বগাই বগাই আহি চিমেণ্ট নদী পাই গ'লোহি। ত' এইখনে হৈছে চিমেণ্ট নদী। ত' ইয়াত বালি সলনি কেৱল শিল পোৱা যায়। ত' ওচৰলৈ গৈ আপোনালোকক সকলো ভালকৈ দেখাই আছোঁ। ত' ভিডিঅ'টো চাই থাকক। আৰু সৌৱা দেখিছে যে দূৰত পূৰা মানে শিল নি আছে ডাম্পাৰে। ইয়াত মানে বালি সলনি কেৱল শিলেই পাব, পূৰা শিল। মানে পানীও কম আছে ইয়াত, পূৰা শিল গোটেই। আৰু পৰিৱেশটো চাওক কি ধুনীয়া, পূৰা সেউজীয়া সেউজীয়া, একদম মজা লাগি গৈছে আহি। ত' ওচৰলৈ গৈ আপোনালোকক পূৰা ভালকৈ দেখাইছোঁ। এইবোৰ চব পূৰা শিল, একদম ডবল ডবল শিল পৰি আছে পূৰা। চ' ইয়াত পূৰা কাম লগাই আছে, শিল ভাঙি আছে, ডাম্পাৰে নি আছে। চ' আমি এতিয়া এইটো পাৰে যাম। ত' ভিডিঅ'টো চাই থাকক। এই চাইডেদি যাব নোৱাৰিব নি? এই কিনাৰেদি। ত' এতিয়া আমি ইটো পাৰে যাম। চ' দুজন পূৰা আগবাঢ়ি গৈছে। মই জোতাটো খুলি লওঁ, নহ'লে পিছৰ পৰা পৰিবলৈ হ'লে দিগদাৰ আছে। তলত পূৰা শিল আৰু শেলুৱৈ ধৰা আছে। লাহে লাহে যাব লাগিব। জোতাযোৰ খুলি লৈছোঁ প্ৰথমে, তাৰপিছত যাব লাগে আৰু। ব'লক। পূৰা ঠাণ্ডা পানী, বহুত গৈ আছে ধুনীয়া। শিলগুটি একদম পূৰা পানী পূৰা চাফা হৈছে। পানীবোৰ চব পূৰা চাফা। নদী বহুত আগবাঢ়িয়ে গ'ল। মোৰ যাবলৈ পূৰা সোঁতটো যে দেখিবলৈ সৰু, কিন্তু একদম তলত পূৰা কাৰেণ্ট। বেছি স্পীডত গৈ যাবলৈ হ'লে, আৰু নতুন যিহেতু মই প্ৰথম কৰিবলৈ হ'লে মোবাইল চোবাইল চব খতম হৈ যায়। মজা লাগিছে দেখোন। নৈখনৰ মাজত পাই গ'লোঁ আমি এতিয়া। চব এডালত গৈ ৰখি লৈছোঁ। সোঁতটো বেছি আছে, ত' পাৰ হ'বলৈ অলপ কষ্ট হ'ব। আৰু মানে পাৰ হৈ আহি পূৰা ভাগৰ লাগি গৈছে দেখোন। পিছল, তলটো। এজনৰ চেণ্ডেলটো গুচি গ'ল। ত' এতিয়া আমি ইটো পাৰে যাম। চ' দুজন পূৰা আগবাঢ়ি গৈছে। মই জোতাটো খুলি লৈছোঁ প্ৰথমে, তাৰপিছত যাব লাগে আৰু। ব'লক।
এতিয়া ৰখি লওঁ, আকৌ লাহেকৈ যাম। পাৰ হৈ আহি গ'লোঁ নদীখন। আমি এতিয়া এইপিনে অলপ ফুৰিম, ফটো মাৰিম, তাৰপিছত আকৌ ঘূৰি গৈ পাহাৰত কলডিল বিচাৰিবগৈ লাগিব। এতিয়া অলপ ফুৰি লওঁ ইয়াত। পৰিৱেশটো বিৰাট ধুনীয়া, চব মানে একদম সেউজীয়া সেউজীয়া, আৰু এইবোৰ দেখিছে যে চব শিল, একদম মানে শিলেই শিল হৈ আছে ইয়াত, ভৰি পূৰা ফুটি গৈছে। এতিয়া পাহাৰৰ ওপৰত যাওঁ কলডিল বিচাৰি। লগৰকেইজন গ'লেই, তেওঁলোক পূৰা এক্সপাৰ্ট, মইতো লাহে লাহে যাব লাগিব এতিয়া। ব'লক, তোমালোকক দেখাই আছোঁ চব, ভিডিঅ'টো চাই থাকক। বহুত দেৰি বিচাৰি কলগছ এইখিনি পাইছোঁ। তো ইয়াতে কলডিল এটা আছে, এইটো কাটি লওঁ প্ৰথমে। এইটো এটা পাইছোঁহে এতিয়া, আৰু বিচাৰিব লাগিব, আৰু ওপৰত যাম এতিয়া। তো বিচাৰি লওঁ আৰু তাৰপিছত যাম ঘৰ। এতিয়া পূৰা বিচাৰি আছোঁ, পূৰা জংঘল, কিবা আদিম মানুহৰ গতে লাগিছে মানে একদম। পূৰা জংঘলৰ মাজত কলডিল বিচাৰি ঘূৰি ফুৰিছোঁ। শিলটো কিন্তু ভাল লাগিছে, মজা। আৰু এটা কলডিল পালে, এইটো কাটিলে, এইটো ভৰাই লৈছে। আৰু বিচাৰিলোঁ দুটামান, যিহেতু 3টা মানুহ আহিছোঁ, অলপ সৰহকৈ লাগিব, 2টা হৈছেহে। তো ইয়াতো বেতগাজোত আছে, কলডিলো এটা আছে ইয়াতে, সেইটো পাৰি লওঁ। পাহাৰৰ পৰা নামোতে পূৰা আন্ধাৰ হৈ গ'ল। ঘৰ যাব লাগিব, পূৰা ভাগৰ একো। তো আজিলৈ মানে অলপ পাম নেক্সট ভিডিঅ'ত। বাই বাই। তো পিছকেইজন পাছত আহি আছে যে, বাই বাই। মছলাও নাই, মছলাও নাই বোলো। অঁ